নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি খিতিকাৰ দ্বিতীয়টা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া এই ভিডিঅ'টোত বহুখিনি আপোনালোকে মৰম জনাব বুলি আশা ৰাখিলোঁ। লেটছ গ'। এইয়া আহিছে, ইয়াতে বহু আহিছে, মাইনাও আহিছে, ফেমিলি আহিছে আৰু কিছুমান মানুহে আকৌ ফেমিলি লৈ ফুৰিব লাগি লাজ কৰে দেই। মিলা প্ৰীতিও নাই কিছুমানৰ। দাদাহঁতৰ মিলা প্ৰীতি এইবিলাক দেখা পাই ভাল লাগছে। হ'ল গাঁও পৰিৱেশত আহি খুৰা ফেমিলিটো ফটো উঠি আছে, তাৰমানে একদম মুক্ত মানে ফটো উঠি থাকিব পাৰিছে। উঠি থাকক, ফটো উঠি থাকক, চেলফি। গাঁৱৰ পৰিৱেশটো লৈছি, কেনেকুৱা লাগছে আজি আহি পেলাই খিতিকা গাঁও? বঢ়িয়া। কিন্তু এই গাঁৱত আহিলে ট্ৰেক্টৰৰ মাত এতিয়া সেই ওলাইছে, বাৰিষা হ'ল, চিজন আহিল, আজিকালি চব ট্ৰেক্টৰ। এয়া ট্ৰেক্টৰ আহি আছে, ইয়াৰ গাঁৱৰ পৰিৱেশেদি এই হ'ল ফটো উঠি আছে দাদাহঁতে বাৰু। বঢ়িয়া বঢ়িয়া, হ'ব বঢ়িয়া। বাৰিষা হ'লে ট্ৰেক্টৰ ওলোৱে, গৰু নাই সেইকাৰণে। এই ট্ৰেক্টৰ বেছি হৈছে কাৰণে আজিকালি পথাৰত শামুক নাপা, জোক নাপা, পোক পৰুৱা নাপায়, ট্ৰেক্টৰে চব মাৰি পেলোৱে। গৰু হাল বাওঁতে মানুহ বেমাৰ আজাৰো কম আছিল, আজিকালি ট্ৰেক্টৰ হৈ মেচিনৰ যুগ হৈছে কাৰণে। আৰু ইয়াতে এতিয়া মেটকা ফুল নাপায়, কলমৌ নাপায়, এতিয়া তাতে বহুত বস্তুবিলাক হৈছিল, আজিকালি এইবিলাক নোহোৱাই হৈছে। কিন্তু গৰু হাল যদি আগৰ নিচিনাকৈ পুৰা পথাৰত হয়, তেতিয়াহ'লে আকৌ 3-4 বছৰৰ মূৰত এইবিলাক বস্তু হৈ যাব। নাই, মানিমুনি নাপায়, ঢেকীয়া নাপায়। এয়া ঢেকীয়াটো ঢেকীয়া এইবিলাকৰ কিবা ঔষধৰ কাৰণে লাগে। মৰাৰ পিছত আমাৰ এইটোৱে লছ হৈছে, কিছুমান বস্তু আমি খাইছিলোঁ পথাৰৰ পৰা, সেই বস্তুখিনি নাইকিয়া হৈ গৈছে। কেঁকুৰা নাপায়, এইটোৱে। নতুন পানী দিলি কেঁকুৰাবিলাকে ভুমুক দি ওলাইছে, ইমান ভাল লাগিছিল সৰু কালিতে। ঢেকীয়া ইমানলৈকে হাত ভৰাই দিছিলোঁ। ঢেকীয়া এইটো চাইডেহে আছে, ঢেকীয়া এইবিলাক বহুত ঢেকীয়া আছে, একদম বঢ়িয়া বঢ়িয়া ঢেকীয়া আছে। খিতিকাৰ ঘৰত আহি ঢেকীয়া দেখিলো, আম খাবৰ কাৰণে খিতিকাই লৈ আহিলে। এতিয়া আমি আম খাম, ৰাস্তাতে ঢেকীয়া দেখা পাই আমাৰ একদম লোভ লাগি গ'ল। আমি এতিয়া ঢেকীয়া ছিঙি আছো, আম খাম আৰু ঢেকীয়া ছিঙি আছো। এই পিয়ালে বৌৱে ঢেকীয়া দেখি পাগল হৈ গ'ল, সেইয়া ঢেকীয়া ছিঙি আছে। এইবিলাক ঢেকীয়া আম, বাপৰে বাপ। দেখিছেনে খিতিকাই কিমান কষ্ট কৰি আমাক এই আম খুৱাব এতিয়া, এই দেখিছেনে? হয় দে, এয়া আম লৈ আহিল খিতিকাই, এতিয়া আমি আম খাম ছায়াত বহি। হে বাপ ঠুকাই দিয়া আনছা নেকি? বঢ়িয়া বঢ়িয়া, বল। বহু কথা পাতিলোঁ খিতিকাৰ লগত, কথা পাতি এতিয়া খিতিকাই আম আনিলে। এতিয়া আমি আম খাম সকলোৱে মিলি। বলকচোন এতিয়া আমি আম খোৱাটো আপোনালোকক দেখুৱাম, বলক। আমি আকৌ আম খালোঁ, আম খাম এতিয়া একদম পুনতে বহি লৈছোঁ, বালি ভোজৰ নিচিনাকৈ। একদম এনেকৈ আম খোৱাৰ আমেজেই বেলেগ, মজাটো বহুত বেলেগ। কমিল নেকি অলপ?